মেচাকি চাপৰিৰ নৱনিযুক্ত গাঁও প্ৰধানৰ শপত গ্ৰহণ। দেওবাৰে মেচাকি চাপৰিৰ এম ই স্কুলৰ সন্মুখত মেচাকি চাপৰিৰ মুঠ 28খন গাঁৱৰ বাবে নতুনকৈ নিযুক্তি লাভ কৰা গাঁও প্ৰধান পদ্মকান্ত পেগুৱে ৰাইজৰ আগত শপত বাক্য পাঠ কৰে। নৱনিযুক্ত গাঁও প্ৰধানৰ শপত গ্ৰহণ সভাখনত সভাপতিত্ব কৰে লাইমিকুৰি গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ প্ৰাক্তন সদস্য ললিত সূত্ৰধৰে। আসন গ্ৰহণ ইতিমধ্যে হৈ গ'ল। 2 নম্বৰ আছে চিনাকি পৰ্ব ও সম্বৰ্ধনা অনুষ্ঠান। আছে সভাৰ উদ্দেশ্য ব্যাখ্যা আহ্বায়ক যিজনে আহ্বায়ক কৰিছে এই সভাখন তেখেতে আজি উদ্দেশ্য ব্যাখ্যাৰ সম্পৰ্ক দুষাৰমান বক্তব্য দাঙি ধৰিব। আৰু লগতে 4 নম্বৰ আছে গাঁও প্ৰধানৰ বিষয়ে আলোচনা যে আমাৰ মেচাকি চাপৰিত এজন নৱ নিযুক্তি পাইছে গাঁও প্ৰধান হিচাপে এখন মেচাকি চাপৰিৰ পৰা সোণাৰাম লালুঙৰ প্ৰতিবেদন। SRL ইটো সিটো বহুতো। ৰাখিব ইয়াত এটা নিৰ্দিষ্ট কৰি থোৱা আছে। Shalmari Sampai mati kela dah ikut berulang date sejeng jai final mati final dia ke tani mau nonton kalau dulu cuma bodoh itu শ্ৰী পদ্মকান্ত পেগু এছ মানে নিজৰ দেউতাৰ নাম লজেন পেগু আৰু ৰেভিনিউ মানে মেচাকি কাংকাং চাপৰি মৌজা জোনাই ডিষ্ট্ৰিক্ট ধেমাজি নেম অফ দি লাট মানে তিনিটা তেখেতৰ লাটত পৰিছে আৰু এই লাটৰ ভিতৰতে গোটেই মেচাকি চাপৰি উত্থাপন কৰিব লাগে। গাঁও প্ৰধান যোৱাৰ পিছতো এই ললিত সূত্ৰধৰক প্ৰশ্ন কৰি লাভ নহ'ব, বাবু জয়বাৰীক প্ৰশ্ন কৰিলে লাভ নহ'ব। এতিয়া কোনোবা আমি অলপ আগতে শুনিবলৈ পাইছোঁ কিছুমানে কৈছে সি থাকিব কাংকাং চাপৰিত বৰং আমাৰ আজি এখন মানে গাঁওবুঢ়া চাৰ্টিফিকেট লাগে ক'ত পায়, হাতত পইচাও নাই নদী পাৰ হৈ যাবলৈ। গতিকে মেইন আমাৰ দুখ দুখৰ যিটো নেকি কথা আমি চাৰ্টিফিকেট এখন পাবলৈ আমি কেনেকৈ পাম, ৰাইজে সেইটো ক'ব লাগে যে আমি চাৰ্টিফিকেট পাবলৈ হ'লে ইজিলি